গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অৰ্থাৎ আপুনি কাক ভাল পায় আপুনি যদি গৌৰৱ গগৈক ভাল পায় তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পালে ভিডিঅ'ৰ কমেন্ট বক্সত আপোনাৰ মতামত দিব পাৰে অৰ্থাৎ এই ভিডিঅ'ৰ পৰা গম পোৱা যাব 26ত কাৰ চৰকাৰ হ'ব কংগ্ৰেছ নে বিজেপি 2026ত কোনে গঠন কৰিব চৰকাৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব আপুনি কাক সমৰ্থন কৰে কমেন্ট বক্সত আপোনাৰ মতামত দিয়ক কংগ্ৰেছক ভাল পালে 1 লাখ শ্বেয়াৰ কৰি দিয়ক আৰু বিজেপিক ভাল পালে ভিডিঅ'টো এটা লাইক কৰি পেজটো এটা ফলো কৰি দিয়ক গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অৰ্থাৎ আপুনি কাক ভাল পায় আপুনি যদি গৌৰৱ গগৈক ভাল পায় তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পালে ভিডিঅ'ৰ কমেন্ট বক্সত আপোনাৰ মতামত দিব পাৰে অৰ্থাৎ এই ভিডিঅ'ৰ পৰা গম পোৱা যাব 26ত কাৰ চৰকাৰ হ'ব কংগ্ৰেছ নে বিজেপি 2026ত কোনে গঠন কৰিব চৰকাৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব আপুনি কাক সমৰ্থন কৰে কমেন্ট বক্সত আপোনাৰ মতামত দিয়ক কংগ্ৰেছক ভাল পালে 1 লাখ শ্বেয়াৰ কৰি দিয়ক আৰু বিজেপিক ভাল পালে ভিডিঅ'টো এটা লাইক কৰি পেজটো এটা ফলো কৰি দিয়ক